Feel uninvited. Left home in West LA. I'm not excited. Hello friend. বহু দিনৰ পিছত আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে মোৰ চেনেলটো চাই আছে ডিএম কালেকশনছ। তো আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। তো আজি আপোনালোকক বিশেষ টপিক হিচাপে আমাৰ এই গাঁৱলীয়া যোনখন গাঁও আছে সেই গাঁওখন আজি দেখাম বুলি ভাবিছোঁ। গাঁৱলীয়া কিছুমান প্ৰাকৃতিক সৌন্দৰ্য কেমেৰাত বন্দী কৰি আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব বিচাৰিম। তো আজি মোৰ লগত দাদা দীপজ্যোতি কছাৰী। তো এইজন দীপজ্যোতি কছাৰী। তো আপোনালোকে এখেতৰ ইয়াৰো এটা চেনেল আছে এখেতৰ, তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব। লাইক কমেন্ট এণ্ড চেনেলটোৰ নাম কি আছিলে? চেনেলটোৰ নাম গতিশীল জীৱন। গতিশীল জীৱন এটা মটিভেশ্যনেল চেনেল হয় আৰু আশা কৰোঁ চাই সকলোৱে ভাল পাব ভিডিঅ'বিলাক। ভাইটিও যথেষ্টখিনি কষ্ট কৰি আছে আৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। হয়, আহক গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। Starstruck, but haters got some indecisive. I'm over fighting. I just can't wake up cold and sleep alone. This boy's some trouble. When he's around, my problems seem like double. His stupid eyes put me on ice, so no, no. Don't slow me down, don't wanna do this solo. Why don't you love me, love me, love me? Touch me, touch me, touch me no more. Why don't you love me, love me, love me? Touch me, touch me, touch me no more. Love me, love me, love me. হয়, আকৌ আহি বৰ্তমান উপস্থিত হৈছে এখন দলঙৰ ওচৰত। তো দলংখনৰ গতি ভাল নহয় ইমান, তো আপোনালোকক দলংখন দেখাম। Touch me, touch me, touch me. I can't help myself. You're a drug to me. I just can't get enough. I know this is love, so come close to me while we're still young. Why don't you love me, love me, love me? Touch me, touch me. দেখিছে নহয় কেনেকুৱা আছে। তো আমাৰ এই গাঁৱৰ মানুহে এইখন দলঙে দিয়ে অহা যোৱা কৰে, ইটো পাৰৰ পৰা সিটো পাৰ হ'বলৈ কাৰণে এইখন দলঙে দিয়ে অহা যোৱা কৰে। তো গম পাইছে গাঁওখন এবাৰ চাই লওক ভাল। এইখনেই হয় আমাৰ গাঁওখন। Touch me, touch me, touch me. Love me, love me, love me. Touch me, touch me, touch me. Feel uninvited. Left home in West LA. I'm not excited. So uninspired. On my way to play the bay while you're alone. This girl's a wonder. She loves me, yeah. She needs to know I love her. I wonder if we'll make it through this summer. Just wanna touch like back when we were younger. Yeah. Why don't you love me, love me, love me? Touch me, touch me, touch me no more. Why don't you love me, love me, love me? Touch me, touch me, touch me no more. Love me, love me, love me. Touch me, touch me, touch me. Love me, love me, love me. Touch me, touch me. সঁচাকৈ গাঁৱলীয়া হিচাপে বহুত গৌৰৱ অনুভৱ কৰোঁ। কাৰণ কেলৈ নগৰৰ যান্ত্ৰিক পৰিৱেশৰ যি কৃত্ৰিম আধুনিকতাই যিটো সুখ দিব নোৱাৰে সেইটো আচলতে আমাৰ গাঁৱৰ পৰিৱেশত পোৱা যায়। আৰু এজন গাঁৱলীয়া হিচাপে বহুত মানে আমি গৌৰৱ কৰোঁ। কাৰণ কেলৈ গাঁৱৰ এই প্ৰাকৃতিক সৌন্দৰ্যই আমাক মন প্ৰাণ মানে সম্পূৰ্ণৰূপে ফ্ৰেছ কৰি ৰাখে। আৰু এদিন আহি চাব গাঁৱৰ পৰিৱেশটো কিমান সুন্দৰ। আৰু আমি গাঁৱৰ
কেনেকুৱা ধৰণৰ মানে আমি জীৱন কটাইছোঁ। গাঁৱৰ জীৱনটো আচলতে বহুত মানে সুখী, কাৰণ কেলৈ আমি গাঁৱত বিচৰাখিনি সকলোখিনি গাঁৱতে পাওঁ, আৰু গাঁৱৰ পৰাই সকলোখিনি আমাৰ ছাপ্লাই যিখিনি ছাপ্লাই আমি কি কয় টাউন সমাজলৈ আগবঢ়াই আমি দিওঁ, কাৰণ কেলৈ সকলোখিনি ছাপ্লাইটো আমাৰ গাঁৱৰ পৰাই যায়। এজ এ গাঁৱলীয়া হিচাপে আমি সেইটো প্ৰাউড ফিল কৰোঁ মানে, কাৰণ কেলৈ আমি গাঁৱত থাকোঁ হয়, কাৰণ কেলৈ চহৰ সমাজখনতকৈ আমি বহুত পৃথক, কাৰণ কেলৈ আমি বহুত সুখী, আমি মানে বি হেপী ক'ব লাগিব। এতিয়া আমি নিজকে গাঁৱলীয়া হিচাপে প্ৰাউড ফিল কৰোঁ। বহুত ফিল হয়। তো গতিকে আপোনালোকে দেখিলে নহয় কিমান সুন্দৰকৈ কথাখিনি বুজাই দিছে দাদাজনে। তো সেইটোৱে গাঁৱলীয়া জীৱনটো সঁচাকৈ এক মানে সুন্দৰ জীৱন। তো আপোনালোকে যদি গাঁৱলীয়া জীৱনটো এতিয়ালৈকে অনুভৱ কৰিব পৰা নাই, তো এবাৰ আহক গাঁৱলৈ, তো এই অনুভৱটো লৈ চাওক এবাৰ। তো আপোনালোকে তেতিয়াহে বুজিব যে গাঁৱলীয়া জীৱনটো কিমান জীপাল জীৱন। তো আহক আৰু কিছুমান পৰিৱেশ আপোনালোকক দেখাম, গাঁৱলীয়া পৰিৱেশ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু গম পাইছে চাগে ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক মই কৈছিলোঁ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকে এইকেইটা কাম কৰিবলৈ নাপাহৰিব, যিহেতুকে আমি বহুত কষ্টৰে ভিডিঅ'টো বনাইছোঁ। তো বনাওঁতে মানে অলপ কষ্টটো হয়, গম পাইছে। তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু চেনেল। আমাৰ কোনো ইয়াত টেকনিকেল ইউজ কৰা নাই, আমি একদম সহজ সৰলভাৱে আমি ভিডিঅ'বিলাক কেপচাৰ কৰিছোঁ। আমি জাষ্ট আমি দেখাব বিচাৰিছোঁ গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যখিনি। হয়, ভিডিঅ'টো চাই থাকক, আৰু ভিডিঅ'টো চাই থকাৰ মাজতে আপোনালোকে যদি এতিয়াও লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিয়ক। হয়, আৰু এইখিনিয়ে কথা, গম পাইছে। আৰু ভিডিঅ'টো বনাওঁতে কিছুমান ভুল ভ্ৰান্তিও হ'ব পাৰে, তো আপোনালোকে ভুল ভ্ৰান্তিখিনি মানে ক্ষমা কৰি দিয়াটোৱে আপোনালোকৰ কৰ্তব্য হয়, যিহেতুকে আমি নৱপ্ৰজন্ম হয়, আৰু নৱপ্ৰজন্মৰ মাজত ভুল ভ্ৰান্তি লুকাই থাকে। প্ৰত্যেকজন মানুহৰ মাজতে ভুল থাকে বা ভাল বেয়া দুটা গুণো থাকে, কিন্তু আমি বেয়াখিনি আঁতৰাই কেনে ভালটো কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ এজন মানুহৰ ক্ষেত্ৰত। তো আপোনালোকে সেইটোৱে আৰু ভুলখিনি যোনখিনি হৈছে, তো আপোনালোকে এইখিনি কমেণ্টত আমাক জনাব পাৰে। কিবা যদি আমি ছেকেণ্ডবাৰত যদি আমি ভিডিঅ' এটা বনাওঁ, তেতিয়া সেইখিনি আমি শুধৰাবলৈ নিশ্চয় চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে কমেণ্ট কৰি জনাব, বেয়া পাইছে কমেণ্ট কৰি জনাব। তো আপোনালোকৰ মতামতটো তেতিয়াহে গম পাম। Love me, love me, love me. Touch me, touch me, touch me. Love me, love me, love me. Touch me, touch me, touch me. I'm so divided, starstruck, but hate has got some indecisive. I'm over fighting, I just can't wake up cold and sleep alone. This boy's some trouble. When he's around, my problems seem like double. His stupid eyes put me on ice, so no, no. Don't slow me down, don't wanna do this solo. Why don't you love me, love me, love me? Touch me, touch me, touch me no more. Why don't you love me, love me, love me? Touch me, touch me, touch me no more. Love me, love me, love me. Touch me, touch me, touch me. Love me, love me, love me. Touch me, touch me, touch me. I can't help myself, you're a drug to me. I just can't get enough. I know this is love, so come close to me while we're still young. Why don't you love me, love me, love me? Touch me, touch me, touch me no more. Why don't you love me, love me, love me? Touch me, touch me, touch me no more. Love me, love me, love me. আমি এতিয়া শেষ পৰ্যায়ত উপনীত হৈছোঁহি। তো আপোনালোকে দেখিছে মোৰ লগত কোন কোন আছে। তো চিনাকি পৰিচয়টো দিব বিচাৰিম আপোনালোকৰ। মোৰ নাম শ্ৰী পৰীক্ষিত গগৈ। নাম দীপ শইকীয়া আৰু দীপজ্যোতি কছাৰী। ইয়াৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আচলতে আমাৰ আজি কি কয় আমাৰ যি সেউজীয়া ভূমি অসমৰ গৌৰৱ বুলি কোৱা হয় চাহ খেতি। আমাৰ ইয়াতে চাহ খেতিয়ক আছে বহুতো, ক্ষুদ্ৰ চাহ খেতিয়ক বুলিয়ে কওঁ। তথাপিও বহুত ধুনীয়াকৈ আমাৰ যি চাহ গছৰ যিবিলাক বাগানৰ এটি দৃশ্য এইপিনে ভাইটি দেখাই দিয়া। I wonder if we'll make it through this summer. Just wanna touch like back when we were younger. Yeah. Why don't you love me, love me, love me? Touch me, touch me, touch me no more. Why don't you love me, love me, love me? Touch me, touch me, touch me no more. চাহ বাগিচা আৰু যথেষ্টখিনি কষ্ট হয় আচলতে। চাহ বাগান এখন সহজতে কেতিয়াও হেৰি নহয়। বুলি ক'বলৈ গ'লে অসমৰ চাহৰ জৰিয়তে মানুহখিনি হয় হয়, চাহৰ ওপৰতে নিৰ্ভৰশীল। কাৰণ কেলৈ বাহিৰলৈও বহুতখিনি ছাপ্লাই। আপোনালোকে মোৰ চেনেলটো চাই আছে DM কালেকশ্যনছ। তো আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। আজিলৈ ধন্যবাদ, থেংক ইউ।